Good morning everyone. আজি মানে বতৰটো বহুতেই ধুনীয়া আৰু সেইবাবে মই অকমান ফুলৰ প্ৰিপাৰেচন আৰম্ভ কৰি দিছোঁ। সেপ্টেম্বৰ অক্টোবৰ মানে ফুল ৰুবলৈ বহুত ভাল কাৰণ বতৰটো এতিয়া সুন্দৰ হৈ থাকে, অকমান গৰম অকমান ঠাণ্ডা। আৰু আগষ্ট মাহৰ পৰা মই প্ৰিপাৰেচন ষ্টাৰ্ট কৰিছোঁ সিজন ফ্লাৱাৰৰ। কিছু কাটিং লগাইছোঁ, আপোনালোকক দেখুৱাম কিহৰ কাটিং লগালোঁ। আৰু আজি অৱশ্যে মই এজোপা সিংহনিয়াম সিলভাৰ সিংহনিয়াম ৰুম আৰু কেইদিনমান আগৰ পৰা ইয়াক মানে পানীতে মই গ্ৰ' কৰাইছোঁ আৰু এজোপা হৈ আছিলে মোৰ বাগিচাৰ ছাইডত আৰু উঠাই আনি মই পানীত গ্ৰ' কৰালোঁ আৰু আজি লগাবৰ বাবে এটি মই বাল্টি নীলা ৰঙৰ খুব সুন্দৰ লাগিব সিলভাৰ সিংহনিয়াম নীলা ৰঙৰ পটত ভাল লাগিব আৰু ৰাতিপুৱা ইয়াক হোল বনাইছোঁ, পানী যোৱা হোল ইয়াতে বনাই দিছোঁ। কেনেধৰণে মাটিটো প্ৰিপাৰেচন কৰিম আৰু লগাম আপোনালোকক সকলোখিনি দেখুৱাম। আৰু ফুল সকলোৱে ভাল পায়, ফুলৰ ভিডিঅ' চাই আপোনালোকে নিশ্চয় ভাল পাব। ব'লক আজি কামখিনি মই আৰম্ভ কৰোঁ। আৰু তাৰ বাবে মই লৈছোঁ কিছু পৰিমাণে বালি আৰু ইয়াত পথাৰৰ পলসুৱা মাটি, খুব সুন্দৰ হয় মাটিখিনি, মোক যোগাৰ কৰি দিছিলে মোৰ ভাইটি এজনে। আৰু এয়া হৈছে গোবৰ সাৰ, এয়া ইটাৰ টুকুৰা, এয়া থাৰ্মকল আৰু এইখিনি বস্তু যদি দিয়া হয় খুব সুন্দৰভাৱে ফুলজোপা অতি সহজে গ্ৰ'থ হয়। অকণমান পানী দি দিলোঁ, এতিয়া অকণমান ছাট ৰাখিব লাগিব, ৰোৱাৰ লগে লগে অকণমান ছাট থৈ দিলে হয়। আৰু এইখিনি হৈছে মোৰ ৰেইন লিলি আৰু আছে তাত, কিন্তু এই ৰেইন লিলিখিনি ভাবোঁ যে নাই ফুলা চাগে আৰু বন্ধ হৈ গ'ল, আকৌ এজাক বৰষুণ পালে আকৌ ফুলি উঠে, ইমান ধুনীয়া লাগে ফুলকেইটাই, সঁচাকৈ মনটো বহুত ভাল লগাই দিয়ে। এইবাৰ অকণমান সৰহকৈ কৰিম, ইয়াক অকণমান আকৌ ৰিপটিং কৰিম। আৰু ইয়াতে এইখিনি মোৰ ফুল আছে, ইয়াতে এইখিনি যেতিয়া মই পটুলুকাখিনি ঠাণ্ডা ঠাইত থ'লোঁ ঘৰৰ ভিতৰত, তেতিয়া ফুলা বন্ধ হৈ, ইয়াক বহুত ৰ'দ লাগে। আৰু এতিয়া আকৌ দুদিন হ'ল উলিয়াই দিছোঁ, এতিয়া আকৌ ফুলা ষ্টাৰ্ট হৈছে, য়েল্ল' আৰু ইয়াত আছে পিংক কালাৰ আছে। আৰু এইখিনি ৰেইন লিলি পিংক কালাৰৰ হয়, এইখিনি মই ইয়াতে গ্ৰ'থ কৰাইছোঁ। এইখিনি হৈছে ক্ৰিচেন্থিমাম আৰু ক্ৰিচেন্থিমামৰ যোৱা বছৰৰে ডাল, এইকেইটা পুলি হৈছে, এইকেইটা যোৱা বছৰৰ। আৰু নতুনকৈ মই এইখিনি লগাই দিছোঁ, এই সৰু সৰুখিনি মই নতুনকৈ লগাইছোঁ এইবাৰ, আৰু কিছু কাটিং লগাইছোঁ বালিত, সেইখিনি আপোনালোকক দেখুৱাই আছোঁ। আৰু দুজোপামান মই হালধিও ৰুইছোঁ, খুব ধুনীয়া হৈছে হালধিখিনি। আৰু এয়া হৈছে মেচকা টেঙা, এতিয়া মোৰ টাবৰ অভাৱ কাৰণে মই এনেকৈ ইয়াতে লগাই থৈ দিছোঁ, ইয়াক উঠাই পেলাই আকৌ বেলেগত এইটো ৰিপটিং কৰিব লাগিব। মেচকা টেঙা খাবলৈ অনা ডালে এনেকৈ গ্ৰ'থ কৰাইছিলোঁ পানীতে। আহক আৰু ইয়াতে অকণমান পাচলি ৰুইছোঁ, আপোনালোকক দেখুৱাই দিওঁ। পাচলি ইয়াতে এয়া হৈছে লেচেৰা মাহৰ পুলি, খুব ধুনীয়া হৈছে ইয়াৰ পুলিটোৰ চেহেৰা, ওপৰত এনেকৈ বগাই গৈছে। আৰু এয়া হৈছে তিতা কেৰেলা, আৰু এয়া তিতা কেৰেলা লাগিছে, খুব অকণি তিতা কেৰেলা লাগিছে মোৰ এতিয়া, এয়া। আৰু সেইটো এটা লাগিছে, এয়া দুটা লাগিছে, এইফালে লাগিছে, এয়া
এয়া তিনিটা লাগিছে এইবোৰ তিতা কেৰেলা লাগিছে এইবোৰ বস্তুৰ লগত থাকি বহুত ভাল লাগে আজৰি অকণমান ৰাতিপুৱা সময়খিনি মই এইখিনি মানে গছ লতিকাৰ লগত থাকি তুলসী দেখুৱালোঁ অকণমান আগতে সেইফালেও তুলসী হৈছে আৰু ইয়াতো লগাইছিলোঁ পুঁই শাকৰ পুলি হোৱা নাই আৰু মই ইয়াতে ঘৰৰ সাৰটোৱে ব্যৱহাৰ কৰোঁ বেছিকৈ পাচলি বাকলিবিলাক মই এনেকৈ গুড়িত দি থওঁ ছাইডত লগাই দিওঁ তাৰ পৰা মানে পচি যিটো পানীৰ ৰসটো ওলায় তাৰ পৰা খুব সুন্দৰকৈ হয় আৰু ইয়াতে এইবোৰ পিঁয়াজৰ হেৰিও হৈছে গছ হৈছে আৰু ফুলজোপা ৰুই পেলাই মই মাজতে কি কাম কৰিলোঁ মোৰ বহুত খাবলৈ মন গ'ল চাহ আৰু মই একাপ চাহ বনাই আনিলোঁ মই লৈছোঁ এতিয়া গ্ৰীণ টি আৰু এইটো হৈছে তুলসী প্লাছ ইমিউনিটি বুষ্ট আপ কৰা এটা তুলসীৰ চাহ হয় আৰু সেইটো এটা টি বেগত পায় আৰু মই এনেকৈ অকণমান তুলসী ইয়াত ৰুইও থৈছোঁ আৰু তাৰ পৰা কেতিয়াবা মই লাল চাহত দি পেলাইও খাওঁ খুব ভাল লাগে খোৱাৰ লগে লগে বহুত মানে শৰীৰ ভাৱ এটা আহি যায় আৰু এইবিলাক ফুলৰ মাজত থাকি এটা ৰাতিপুৱাৰ চাহ একাপ খোৱাৰ মজাই বেলেগ কিছুমান মই ষ্টেয়াৰকেছতো কিছুমান থৈছোঁ ফুলৰ কাৰণ তেনেকৈ বাগিচাত এতিয়া কাম আৰম্ভ কৰিম আৰু ছেপ্টেম্বৰৰ পৰা অকণমান মুকলি হৈ যায় জংঘলবোৰ নাইকিয়া হয় ফুল কৰিবৰ কাৰণে ভাল হয় আৰু এতিয়া মই মোৰ চাহকাপ খাওঁ আৰু আপোনালোকক আজি ইমানতে ভিডিঅ'টি মোৰ সামৰণি মাৰিম বহুদিন মই ভিডিঅ' বনোৱাই নাছিলোঁ এতিয়া ভাবিছোঁ অকণমান কণ্টিনিউ কৰিম এতিয়া ফুলৰ ছিজন হৈছে মাজে মাজে ফুলৰ ভিডিঅ' দেখুৱাম আপোনালোকক বিউটি ভিডিঅ' থাকিবই লগতে মোৰ পাৰ্চনেল ভ্লগবোৰ থাকে আৰু মোৰ ভিডিঅ' চাই যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে প্লিজ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব যিসকলে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আজিৰ বাবে সকলোকে বিদায় মাগি বাই বাই টাটা